কৃষ্ণ কৃষ্ণ জানমণি লাহেকৈ মই এতিয়া বৰ্তমান তেলত জলকীয়া দিছোঁ দেই। কৃষ্ণ কৃষ্ণ বৰ ভাল হবি আৰু দেই তৰকাৰীকণ খাবলৈ। কৃষ্ণ 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 লগতে এখিলা নৰসিংহ পাত দি দিছোঁ যাতে গোন্ধটো অকণমান ধুনীয়া হওক। পিঁয়াজটো অলপ ৰঙচুৱাকৈ ভাজি ল'ব আৰু নৰসিংহ পাত পাৰিলে বেছিকৈ দিব, তেতিয়া চেণ্টটো অকণমান ধুনীয়া ওলায়। আৰু লাষ্টত নমাবৰ সময়ত যেতিয়া মাংসটো আপুনি নমাব তেতিয়া আপুনি যদি 3 খিলা নেমু পাত কাজি নেমু পাত দি দিয়ে নহয়, তেতিয়াতো মাংসটো চেণ্টটো আৰু ক'ব নালাগে। যিহেতু মোৰ ইমানখিনি সুবিধা নাই, চ' আজি জানমণি মাক আহিব, জানমণি ভায়েক আহিব, তেনেকৈয়ে এখন আয়োজন কৰিছোঁ। চ' এতিয়া বৰ্তমান দেখিছে আৰু মই কি কৰিলোঁ বাৰু, মানে মাংসটো ইয়াত অলপ ভাজি ল'ব লাগিব। মাংসটো অকণমান যদি এইদৰে ভাজি লওঁ নহয় ইলুটি সিলুটি কৰি, তেতিয়া মাংসটো মানে কি হয় মা মছলাবিলাক জেগাই জেগাই সোমাই যায়, মানে খাপ খাই যায় আৰু যেনেকৈ গা মালিচ কৰিলে বিষবিলাক হিৰে হিৰে সোমাই যায় নাই, ঠিক তেনেকুৱা লিখীয়া কাহিনী দেই বস্তুটো। এতিয়া অকণমান ভাজি ল'ব লাগিব। চ' যেতিয়া অকণমান ভাজি ইয়াক সিজা লিখীয়া লাগিলে তাৰপাছত লাহেকৈ এটা অনুমান কৰি নিমখ দি দিব লাগিব।